এই নিউজিলেণ্ড আৰু ইণ্ডিয়াৰ খেল আছিলে কিন্তু বৰষুণৰ কাৰণে দিনটো বৰষুণৰ কাৰণে খেলখন অনুষ্ঠিত নহ'লে আৰু এক পইণ্ট দুটা টিমকে ভগাই দিয়া হ'ল আৰু নিউজিলেণ্ড এতিয়াও পইণ্টছ টেবুলৰ টপত আছে কিয়নো 4খন খেলত 3খন জিকি পেলাই কালি 1 পইণ্ট পালে আৰু 7 পইণ্টেৰে তেওঁলোকে পইণ্টছ টেবুলৰ শীৰ্ষত আছে আৰু টিম ইণ্ডিয়া 3খন খেল হ'ল অনুষ্ঠিত তাৰে এখন কালি নহ'লে 2খন খেলত জয়ী হৈ এখনত 1 পইণ্ট পাই 5 পইণ্টেৰে পইণ্টছ টেবুলৰ 3 নম্বৰত আছে বহুতে প্ৰশ্ন উত্থাপন কৰিছে যে প্ৰত্যেকখন খেলতে এটা ৰিজাৰ্ভ দি ৰাখিব লাগে কিন্তু সম্ভৱ নে সেইটো সম্ভৱ কেতিয়াও হ'ব নোৱাৰে কিন্তু ৰাউণ্ড ৰবিন পদ্ধতিত খেলবোৰ খেলোৱা হৈছে আৰু লিগ ষ্টেজত যথেষ্ট 45খন খেল আছে সেই 45খন খেলতে এটা ৰিজাৰ্ভ দি ৰখাটো কোনো এখন দেশৰ কাৰণে সম্ভৱ নহয় এতিয়া ভাল খবৰ যে এটাই সেমিফাইনেল দুখন আৰু ফাইনেলৰ কাৰণে এদিনকৈ প্ৰত্যেকখন খেলতে ৰিজাৰ্ভ দি ৰখা হৈছে কিয়নো সেইকেইখন খেলত যাতে কোনো বৰষুণে বাধা বিঘিনি ঘটালেও যে খেলখন পিছদিনা হ'লেও অনুষ্ঠিত হয় সেইটোখন খেল আছিল 18 নম্বৰ খেল কিন্তু 18 নম্বৰ খেলখনতে 4খন খেল অনুষ্ঠিত নহ'ল বৰষুণৰ কাৰণে সেইটো বাৰু অকণমান বেয়া লাগিছে ক্ৰিকেট প্ৰেমীৰ কাৰণে কিয়নো বহুত আশাৰে এখন খেললৈ বাট চাই থকা হয় আৰু তাতে ইণ্ডিয়াৰ খেল আছিলে ভাৰতীয় ক্ৰিকেট প্ৰেমীৰ কাৰণে বহুত দুখৰ খবৰ যে কালি আমিও গোটেই দিনটো টিভি অন কৰি থলোঁ চাই থাকিলোঁ আপডেটবোৰ যে কেতিয়া খেল হ'ব কিন্তু 4-5 বাৰ খেলখন অনুষ্ঠিত হোৱাৰ চান্স দেখিছিলোঁ কিন্তু লাষ্টত গৈ দেখিলোঁ খেলখন হ'ব নোৱাৰিলে এতিয়া আহকচোন বাৰু 18খন খেল যোৱাৰ পিছত পইণ্টছ টেবুলটো গোটেই পইণ্টছ টেবুলটো চাই লওঁ কোন টিম কেই নম্বৰত আছে আৰু আজিৰ খেললৈ আজি অনুষ্ঠিত হ'ব ৱেষ্ট ইণ্ডিজ আৰু ইংলেণ্ডৰ মাজত খেলখন এইখন খেল যথেষ্ট গুৰুত্বপূৰ্ণ খেল হ'ব কিয়নো ৱেষ্ট ইণ্ডিজে 3খন খেলৰ ভিতৰত এখনত জয়ী হৈ এখনত পৰাজয় বৰণ কৰে আৰু এখন তেওঁলোকৰ বৰষুণৰ কাৰণে খেলখন হ'ব নোৱাৰিলে কাৰণে 1 পইণ্ট পালে ইংলেণ্ডে 3খন খেলত 2খনত জয়ী হৈছিল আৰু এখনত পাকিস্তানৰ লগত খুব ক্ল'জ মেচ এখন হাৰিবছিল তেওঁলোকে ইংলেণ্ডক যেনেকৈ কোৱা হৈছে এবাৰ খিতাপ জয়ী প্ৰবল দাবীদাৰ ৰূপে ইংলেণ্ড টিমটো এবাৰ শৃংখলাত অৱতীৰ্ণ হৈছে তেনেকুৱা খেল দেখুৱাই আছে কিন্তু ৱেষ্ট ইণ্ডিজেও যি এবাৰ বলিঙেৰে খেল দেখুৱাইছে সেই আগৰ ৱেষ্ট ইণ্ডিজৰ পুৰণা টিমলৈ মনত পৰে কিয়নো খুব স্পীড বল যে আগতে দিয়ে যথেষ্ট বাউন্সাৰ দিয়ে সেই ৱেষ্ট ইণ্ডিজ দলটো দেখিবলৈ পোৱা গৈছে এইবাৰ ৱৰ্ল্ড কাপত ইংলেণ্ডৰ বেটিঙলৈ আহোঁ ইংলেণ্ডৰ বেটিঙত জেছন ৰয় জনি বেৰিষ্টো সুন্দৰ ফৰ্মত অপেনাৰজন যদি সুন্দৰ ফৰ্মত থাকে খেলখনত তেওঁলোকে যদি প্ৰথম বেটিং বা এটা ডাঙৰ স্ক'ৰলৈ লৈ যাবলৈ যথেষ্ট সুবিধা হয় জেছন ৰয় বেৰিষ্টই ধুনীয়া ফৰ্মত দেখুৱাই আছে বাকী 3খন খেলত ধুনীয়া ফৰ্ম দেখুৱাইছে তাৰপিছতে আহি যায় জ'ল যাক মিষ্টাৰ কনচিষ্টেণ্ট বুলি কোৱা হয় কিন্তু প্ৰত্যেকখন খেলতে ৰানটোক যথেষ্টখিনি ৰান কৰে আৰু তেওঁ ধুনীয়া স্পিনাৰো ভাল খেলিব পাৰে পেচাৰো ভাল খেলিব পাৰে দীঘতাৰে খেলি ইনিংছটো আগুৱাই নিয়ে নিজৰ পূৰা বিস্ফোৰক বেটিং কৰা ইংলেণ্ডৰ জছ বাটলাৰ কেপ্টেইন ইয়ন মৰ্গান আৰু অলৰাউণ্ডাৰ বেন ষ্টকছ সেই তিনিজনে এটা ধুনীয়া পেচত লৈ গৈ পেলাই ইনিংছটো 300ৰ ওপৰত ৰান কৰি দিয়ে যদি প্ৰথম তিনিজনে ধুনীয়া এটা আৰম্ভণি দিয়ে তাৰপিছত মৰ্গান বাটলাৰ আৰু বেন ষ্টকছে ধুনীয়াকৈ সেই স্ক'ৰটো 300ৰ পৰা 350 প্লাছ কৰিবলৈ সক্ষম হয় ইংলেণ্ডে এই কামটো 2015 চনৰ ৱৰ্ল্ড কাপৰ পিছৰ পৰাই কৰি আহিছে যে প্ৰায় 300ৰ ওপৰত ৰান কৰিবলৈ সক্ষম হৈছে যদি প্ৰথম বেটিং কৰিবলৈ পায় কিন্তু আজি ৱেষ্ট ইণ্ডিজৰ বলিঙৰ ওচৰত সেইটো বেটিং শৈলী দেখুৱাব পাৰে নহয় কিয়নো ৱেষ্ট ইণ্ডিজৰ পেচাৰ কট্ৰেল অ'চেন থমাছ আৰু এণ্ড্ৰে ৰাছেলো ধুনীয়া বলিং কৰি আছে কিন্তু তেওঁলোকৰ ওচৰত আজি ইংলেণ্ডে কেনেকুৱা বেটিং কৰে সেয়া চাবলৈ ভাল হ'ব আৰু স্পিনাৰ এজন আছে আছলি নাৰ্ছ তেওঁ ধুনীয়া বলিং কৰিব তেওঁলোকৰ ওচৰত যদি ৱেষ্ট ইণ্ডিজৰ ওচৰত যদি ইংলেণ্ডে আজিও 300ৰ ওপৰত ৰান কৰি দিয়ে কিন্তু ৱেষ্ট ইণ্ডিজ টিম চেজিং কৰিবলৈ যথেষ্ট কষ্ট হয় আজি খেলখনত টছত জিকাটো অতিকৈ গুৰুত্বপূৰ্ণ হ'ব কিয়নো যি দলে টছ জিকিব সি বেটিং ল'ব আৰু যদি বেটিং লৈ পেলাই 300ৰ ওপৰত টাৰ্গেট দি দিয়ে সেই টাৰ্গেটটো চেজিং কৰিবলৈ বহুত কঠিন হ'ব এবাৰ ৱৰ্ল্ড কাপত দেখিবলৈ পাইছোঁ এটা দলেও চেজিং কৰি জিকিবলৈ সক্ষম হোৱা নাই ৱেষ্ট ইণ্ডিজৰ বেটিঙলৈ আহিলে ৱেষ্ট ইণ্ডিজৰ বেটিংটো অপেনিঙতেই এটা বিস্ফোৰক আৰম্ভণি দিয়ে ইভেন লুইছ আৰু ক্ৰিছ গেইলক যদি খুব সোনকালে আউট কৰিব নোৱাৰে ইংলেণ্ড টিমে কিন্তু গ্ৰহণ কৰিব ইভেন লুইছ আৰু ক্ৰিছ গেইলৰ অপেনিং পাৰ্টনাৰশ্বিপটোৱে কিন্তু তেওঁলোকে যদি সুন্দৰ খেল দেখুৱাই দিয়ে ইংলেণ্ডে পৰাজয় বৰণ কৰিবতো নিশ্চিত কিয়নো ইংলেণ্ডৰ বলিংটো অলপ লুজ বুলি কোৱা হয় অকল জফ্ৰা আৰ্চাৰে ধুনীয়া বলিং কৰিছে আৰু আজি মাৰ্বুলৰ জেগাত কিজানি তেওঁলোকে টম কুৰণক খেলাব টম কুৰণৰ ধুনীয়া বলিং কৰে সেই টম কুৰণক খেলালে চাগে অলপ বলিংটো শক্তিশালী হ'ব তাৰপিছতে আহিব চাই হোপে দীঘতাৰে খেলে অলপ তেওঁ ইমান ৰান গতি বঢ়ায় বেলেগ এজন বেটছমেনে আৰু চাই হোপে দীঘতাৰে এটা ইনিংছটোৰ এটা ফালে ধুনীয়াকৈ নট আউট হৈ দলটোক আগুৱাই লৈ যায় তাৰপিছতে আহি যায় নিকোলাছ পুৰন চিমন হেটমাৰ আৰু এণ্ড্ৰে ৰাছেল তেওঁলোকে অন্তিম ফালে যদি বেটিং কৰিবলৈ আহে বহুত এটা বিস্ফোৰক মন লৈ আহে আৰু যথেষ্টখিনি বাউণ্ডাৰী পাবলৈ সক্ষম হয় আৰু ৱেষ্ট ইণ্ডিজকো যাতে বিশাল এটা স্ক'ৰলৈ লৈ যাব পাৰে তেওঁলোকে
ইংলেণ্ডৰ বলিঙলৈ আহোঁ ক্ৰিছ ৱকছ জফ্ৰা আৰ্চাৰ লিয়াম প্লাংকিট আৰু আহিলে আদিল ৰাছিদ স্পিনাৰ তেওঁলোকে আজি সুন্দৰ বলিং কৰিব চাগে একো খেলাব লাগে ৱেষ্ট ইণ্ডিজে অলপ স্পিন বলিঙত ফচি যায় তেওঁলোকে আদিল ৰাছিদ আৰু মইন আলীক খেলালে অলপ যথেষ্ট খুবখিনি ভাল হ'ব আজি খেলখনৰ প্ৰেডিকশ্যনলৈ আহোঁ প্ৰেডিকশ্যন মতে ধাৰণা ইংলেণ্ডতে খেল হৈছে যেতিয়া ইংলেণ্ডে ভাল প্ৰদৰ্শন কৰিব আৰু ইংলেণ্ডৰ জয়ৰ চান্সটো বেছি আছে আৰু আপোনালোকে কি ভাবিব পাৰে মোৰ মতেহে মই কৈছোঁ ইংলেণ্ড জিকিব বুলি আপোনালোকে কোন জিকিব বুলি ভাবিব পাৰে মোক কমেণ্ট বক্সত কমেণ্ট কৰি জনাব ভিডিঅ'টো সামৰণি মাৰিছোঁ যদি ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু চেনেল নতুন আহিলে ছাবস্ক্ৰাইব